452টা চিৰি আছে ইয়াতে দেখিছেনে নমস্কাৰ মই আজি আহিছো লংকেশ্বৰ ধাম অৰ্থাৎ লংকেশ্বৰ মন্দিৰ আৰু মোৰ পিছতে আছে লংকেশ্বৰ মন্দিৰ একচুৱেলি ইয়াত নহয় লংকেশ্বৰ মন্দিৰ ওপৰলৈ যাব লাগিব আৰু তলতে এটা ধুনীয়া গণেশ মন্দিৰ আছে প্ৰথম আমি গণেশ মন্দিৰটো দেখি চাই লওঁ তাৰ পিছত গৈ আছো ওপৰলৈ অৰ্থাৎ লংকেশ্বৰ মন্দিৰলৈ আৰু গেটৰ পৰা সোমাই আহি আপুনি গণেশ মন্দিৰ এটা দেখা পাব গণেশ মন্দিৰটো ধুনীয়া আৰু তাৰ মানে আমাৰ যিকোনো কাম আৰম্ভণি কৰাৰ আগতে গণেশ দেৱতা পূজা কৰা হয় আৰু সেয়ে মেইন গেটতে গণেশ মন্দিৰ এটা আছে আৰু ইয়াতে দেখিছেনে ধুনীয়া পৰিৱেশ এটা ভাল লাগিল গণেশক ভক্তি কৰি ললো প্ৰথম এতিয়া যাব লাগিব ওপৰলৈ মানে এইফালে ওপৰত বহুত দূৰ যাব লাগিব ওপৰলৈ এতিয়া গৈ আছো এনেকে ওপৰলৈ মানে খোজকাঢ়ি গৈ থাকিব লাগিব আৰু বহুত কেইটা চিৰি আছে 452টা চিৰি আছে ইয়াতে দেখিছেনে একদম ওপৰলৈ 452টা চিৰি আছে এনেকে আপুনি বগাই যাব লাগিব আৰু একদম মেইন লংকেশ্বৰ মন্দিৰটো পোৱাৰ আগতে ইয়াতে আৰু দুটা নে তিনিটা মন্দিৰ আছে মই সেইকেইটাও দেখুৱাম আৰু পৰিৱেশটো ধুনীয়া পৰিৱেশ এটা দেখিছেনে চাৰিওফালে গছ গছনি আছে আৰু ধুনীয়া ঠাণ্ডা এটা পৰিৱেশ আৰু গাইছ এইখিনিতে এটা শনি মন্দিৰ আছে তাৰমানে অলপ দূৰ আহিলো উঠি অলপ দূৰ আহি আপুনি এইখিনিত এটা শনি মন্দিৰ পাব এইটো শনি মন্দিৰ আছে আৰু ইয়াৰ কাষেৰে ওপৰলৈ উঠি যাব লাগিব মানে আহতে আধাতে এইটো শনি মন্দিৰটো পায় বলকচোন শনি মন্দিৰটো অলপমান দেখুৱা আৰু শনি মন্দিৰটোৰ ওপৰত আৰু এটা মন্দিৰ আছে সেইটোও দেখুৱাই আছো আৰু গাইস এইটো হৈছে শনি মন্দিৰটো ইয়াৰে দেখিছেনে এইটো আৰু গাইস এই শনি মন্দিৰটোৰ কাষতে এটা হনুমান মন্দিৰ আছে এইটো এতিয়া হনুমান মন্দিৰটোলৈ গৈ আছো ইয়াৰ হনুমান মন্দিৰটো কিন্তু বেষ্ট একদম বিৰাট ভাল লগা চাওক না পৰিৱেশ ইফালে উঠিব লাগিব এনেকে আৰু এয়া আৰু ওপৰত আছে ওপৰলৈ গৈ আছো ধুনীয়া ঠাই এতিয়া গৈ আছো গাইস হনুমানৰ যিটো ওপৰত মূৰ্তিটো আছে ডাঙৰ যিটো মূৰ্তিটো তাতে গৈ আছো তাতে যাব লাগিলে ইফালে উঠিব লাগিব চেৰিৰে আৰু উঠি আহিলেই আপুনি দেখা পাব এইয়া সংকট মোচন হনুমান এই মন্দিৰটোৰ মোৰ আটাইতকৈ এই হনুমান মন্দিৰটো বেছি ভাল লাগে মই আগতেও আহিছো
মানে ওপৰতো ভাল লাগে, কিন্তু মোৰ এইটো চবতকৈ বেছি ভাল লাগে। আৰু আপোনালোকৰ যদি আহিছে, আপোনালোকৰ ইয়াৰে কোনটো মন্দিৰ বেছি ভাল লাগে জনাবচোন কমেণ্টত এবাৰ। আমি ইয়াৰে তলৰ মন্দিৰ দুটা চালো, এতিয়া যাম ওপৰত, চিধা ওপৰত। আৰু গাইছ ইয়াৰে এটা ভাল লাগে, মানে ধুনীয়া চাফা, কিন্তু ঠাইবিলাক বহুত পৰিষ্কাৰকে ৰাখে, একদম ধুনীয়া, দেখিছেনে? মানে পাত এটাও নাই ইয়াতে, ইমান ধুনীয়াকে চাফা কৰি ৰাখে। এতিয়া যাব লাগিব এইফালে। আৰু গাইছ ইয়াতে মই এটা কথা মন কৰিছো, মানে যিবিলাক চেৰিবিলাক যে আছে ইয়াৰে, চেৰিবিলাকত প্ৰতিটো চিৰিতে মানুহৰ নাম লিখা আছে। তাৰমানে প্ৰতিটো চিৰিতে আছে এনেকুৱা নাম লিখা আছে। পুলিন বৰুৱা, মানিক চন্দ্ৰ কলিতা, যোগেশ্বৰ কলিতা, শভাৰাম বৰুৱা, তাৰমানে কিছুমানত 3টা 4টাও এনেকে নাম লিখা আছে। এইবিলাক প্ৰতিটা চেৰিতে আছে তাৰমানে এনেকে নাম লিখা। তাৰমানে হয়তো এই চেৰিবিলাক যিবিলাকৰ নাম লিখা আছে তেওঁলোকে হয়তো চেৰিবিলাক দান কৰিছে মন্দিৰৰ নামত। বাপৰে কিমান চেৰি আছে গাইছ। মেইন মন্দিৰটো, মেইন লংকেশ্বৰ মন্দিৰটো যিহেতু পাহাৰৰ ওপৰত, গতিকে চেৰি বগাই আহিবই লাগিব। ভাগৰ লাগে দেই। ভাগৰ কিয় নালাগিব, ইমান চেৰি, বাপৰে 450, মানে 52টা, 452টা চেৰি, ধেমালি নহয়। আৰু মই ৰাতিপুৱা সোনকালে আহিছোঁ না গাইছ, এতিয়া 7:30 বাজিছে, মানুহ চানুহ নাই সেইকাৰণে। তথাপি তলত 2-এটা লগ পাইছোঁ হনুমান মন্দিৰত আৰু গণেশ মন্দিৰটোত, ওপৰত চাগে নাই। আৰু একদম সুনচান। একদম সুনচান। আৰু বেছি দূৰ নাই গাইছ, মই অলপ অলপ মন্দিৰটো দেখা পাইছোঁৱে, দেখা পাই ভাল লাগিছে। বেছি দূৰ নাই আৰু। পালোঁ 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 পালোঁ। আৰু ফাইনেলি গাইছ আহি পালোঁ লংকেশ্বৰ। মোৰ পিছফালে যে দেখিছে, এয়া হৈছে লংকেশ্বৰ মন্দিৰ। ভিতৰলৈ যাম, আগতে মুখাত অলপ ধুই লওঁ। ইয়াতে পানীৰ ব্যৱস্থা আছে মুখাত ধোৱা। আৰু এতিয়া গৈ আছোঁ ভিতৰলৈ, লংকেশ্বৰ মন্দিৰ। আৰু ইয়াতে গেটৰ মুখতে আছে নন্দী মহাৰাজ। নন্দী এইফালে এটা আছে। আৰু এতিয়া ভিতৰলৈ যাম। আৰু এয়া হৈছে গাছ লংকেশ্বৰ মন্দিৰৰ পিছফালটো, পিছ চাইডটো। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে মোৰ ভিডিঅ' চোৱা সকলোৰে মংগল হয়, সকলোৱে ভালে কুশলে থাকে। এয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, ভালে থাকক আপোনালোকে। আৰু গাইছ এই মন্দিৰৰ এটা ধুনীয়া হিষ্টৰী আছে। মানে জনশ্ৰুতি মতে লংকাৰ প্ৰতি ৰাৱণ, যে লংকাৰ অধিপতি আছিল ৰাৱণ, আৰু তেওঁ শিৱ ভক্ত আছিল, আৰু তেওঁ ইয়াতে আহি শিৱৰ আৰাধনা কৰিছিল। আৰু তেওঁৰ নাম অনুযায়ী এই ঠাইখিনিৰ নাম লংকেশ্বৰ ৰখা হয়, মানে এই মন্দিৰটোৰ নাম।
আপোনালোক আহিলে আহিব পাৰে গাইজ, ধুনীয়া মন্দিৰ, ধুনীয়া ঠাই, ধুনীয়া পৰিৱেশ। আৰু লংকেশ্বৰ মন্দিৰ ক'ত আছে সকলোৱে জানেই, এয়া আছে জালুকবাৰীৰ পৰা অলপ দূৰ আহিলেই পাব, মানে মিৰ্জা চাইডে আহিলেই পাব, মানে গুৱাহাটী ইউনিভাৰ্চিটি যিখন আছে তাৰ পৰা অলপ দূৰ আহিলেই ৰাস্তাৰ কাষতে আছে লংকেশ্বৰ মন্দিৰ। বহুতে জানে, আৰু যিসকলে নাজানে এই এড্ৰেছত আহিব পাৰে, ধুনীয়া ঠাই। তো গাইজ, এয়াই আছিল আজিৰ ভিডিঅ', লংকেশ্বৰ মন্দিৰ ধুনীয়াকৈ দেখুৱালোঁ। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু লাইক কমেণ্ট এটা কৰিব। আৰু লগ পাম নেক্সট এটা ধুনীয়া ভিডিঅ'ত, তেতিয়ালৈ বাই বাই। ভিডিঅ' এটা বানাতে বহুত কষ্ট হয় ভাই, বহুত কষ্ট হয়। প্লিজ লাইক কমেণ্ট কৰি দিব না।